হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে? আশা কৰিছোঁ সকলোৰে ভাল। আজি আপোনালোকক ডাইৰেক্ট এখন বিয়াৰ ঘৰলৈ লৈ গৈছোঁ দেই। এয়া মোৰ ফ্ৰেণ্ডৰ বিয়া আছিলে, তাকে ভাবিলোঁ আপোনালোকৰ লগত অকণমান ভিডিঅ' কিছুমান ক্লিপ ৰাখি থৈ দিছিলোঁ আপোনালোকক দেখাম বুলি। ডাইৰেক্ট কিছুমান মুহূৰ্ত আপোনালোকৰ লগত আগবঢ়াই দিছোঁ। আশা কৰিছোঁ সকলোৱে চাই ভাল পাব। আৰু এইফালে দেখিছেনে, আমাৰ ভাইটি আৰু মানুহজনে একদম পূৰা দবাই দিলে। এতিয়া আমি আৰু এইফালে খাবলৈ লৈছোঁ। এতিয়া ভিডিঅ'টো একদম প্ৰথমৰ পৰা আৰম্ভ কৰোঁ দেই। আৰু এয়া হৈছে আমাৰ কইনা। এয়া মোৰ লগৰ গৰিয়সী হয়, বান্ধৱী। তাইক ডিব্ৰুগড়ৰ পৰা অনা হৈছে, আমাৰ মা ঘৰৰ ওচৰলৈ নামটিলৈ অনা হৈছে দেই। চেতিয়াগা আমাৰ মাহীহঁতৰ ঘৰৰ ওচৰতে হয়। আমাৰ ঘৰৰ পৰা প্ৰায় 10 মিনিটমান লাগে কি নালাগে, 10 মিনিটমান লাগে আৰু 10-15 মিনিটমান খুব বেছি। আমি হাইস্কুল নহয়, হাই ছেকেণ্ডেৰী 11-12 দুটা ক্লাছত আগতে হোষ্টেলত থাকি জ্ঞান বিজ্ঞানত আমি একেলগতে পঢ়া আছিলোঁ। তেতিয়াৰ পৰাই চিনাকি, এতিয়ালৈকে মেছেজ কৰা আৰু বন্ধুত্ব জীয়াই আছে। আৰু তাইও মোৰ বিয়া খাবলৈ গৈছিলে, সেইটো কাৰণে এতিয়াতো যিহেতু তাইও ইমানখিনি কষ্ট কৰি ডিব্ৰুগড়ত বিয়া খাব গৈছে, মইতো আহিবই লাগিব। তাকে মিলাই লৈ আহিলোঁ। আৰু এইফালে আমাৰ মাহী দেই, অকণমান এইফালে পূৰা ফটোশ্বুট চলি আছে। একদম কইনাৰ লগত পূৰা আহিছেতো মানুহ। আৰু এইফালে আকৌ আমি ভাবিলোঁ এইফালে অলপ কথা বতৰা কৰি পিনি আৰু এইফালে খাবৰ কাৰণে আহিলোঁ। এইফালে ভণ্টিক ক'লোঁ বোলো, হেৰি তই লৈ থাক, তই মোক দি দে, মই অকণমান ভিডিঅ' কৰি লওঁ। তাকে আৰু অকণমান নেমু চালাড আছে, অকণমান এনেই আৰু লৈছোঁ আপোনালোকক দেখাবৰ কাৰণে দেই। আৰু এইফালে পাপৰ চালাড, এইফালে পোলাও ল'লোঁ, নৰ্মেল ৰাইচটো নাই লোৱা, পোলাওটোকে লৈছোঁ। এইফালে ডাল আছিলে, এইফালে হোৱাইট পনীৰ গ্ৰেভি আছিলে দেই। এইফালে হোৱাইট পনীৰ গ্ৰেভি মোৰ ফেভৰেট হয়, আৰু মোৰ লগতে মোৰ ছোৱালী হয় দেই। আৰু এয়া হৈছে ফিছ, একদম গোটেইখন একেলগতে লৈ লৈছোঁ। তাৰপাছত এইফালে চাটনি লৈ লৈছোঁ অকণমান। তাৰপাছত এয়া মটন লৈ লৈছোঁ। এইফালে টাৱা ফ্ৰাই দেখিছেনে, একদম বিন আৰু মই কেৰেলা লৈছিলোঁ, কিন্তু বিনকেইডাল যে খাবলৈ ইমান টেষ্টি হৈছিলে, বহুত মজা আছিলে খাবলৈ যে। ভিডিঅ' অকণমান কৰি দিছোঁ, সেইফালে বহি লওঁ। অন আছে নেকি? অনে হৈ আছে, হৈ আছে। আৰু এইফালে মোক দেখাই দিয়া অকণমান। মটনে বোলে মটন কেনেকুৱা হ'বনে? হ'ব। বোলে খোৱা বোৱা কৰি হৈ গ'ল, কিন্তু খানাটো বহুত টেষ্টি হৈছিলে দেই। একদম কেইটামান লিমিটেড আইটেম ৰাখিছে, একেবাৰে কমো নহয়, একেবাৰে বহুত বেছিও নহয়, ধুনীয়া এটা বহুত টেষ্টি লাগিলে খানাটো যে। আৰু এইফালে আকৌ আমাৰ ভণ্টি এজনীও মোৰ এইফালে জাজি কলেজত পঢ়া আমাৰ ভণ্টি, আমাৰ হোষ্টেলত একেলগতে থকা। এইফালে পল্লৱী, আমাৰ মাহীঘৰ ওচৰতে, ইয়াতে তাই বিয়া সোমাইছে, একেবাৰে ওচৰতে হয়। তাইকো সেইটো কাৰণে লগ পালোঁ, বোলো বিয়া খাবলৈ আহিবি নাই। তাই অকণমান দেৰিকৈ আহিছে, আমি খোৱা বোৱা কৰিলোঁ। এইফালে আহি পিনি দেখিছেনে, তাই পোৱালি এটা আছে, কিমান দিনৰ মূৰত যে লগ পাইছোঁ। তাকে আৰু কথা বতৰা চলি আছে গোটেইখিনিৰ মাজত, প্ৰায় 5-6 বছৰমান মূৰত লগ পাইছোঁ নেকি। আৰু এইফালে বহুত দিনৰ মূৰত লগ পোৱা হৈছেতো, সেইকাৰণে গোটেইখনে মই কৈছোঁ তই শকত হ'লে, তাই কৈছে আপুনিও অকণমান শকত হ'ল বুলি কৈছে। তাই বহুত শকত হ'ল আৰু ভণ্টিৰ কথাও কৈছে, সেইটোকে আৰু কিমান কিমান ৱেইট, সেইবিলাকৰ কথা পাতি থকা হৈছে। আৰু ইমান দিনৰ মূৰত লগ পাইছোঁ, খুব ভাল লাগিলে লগ পাই বিশেষকৈ। আৰু এইফালে ফটো সেইকাৰণে পূৰা মাৰি লৈছোঁ, পূৰা কথা বতৰা চলিলে, বহুত টাইম কথা পাতিলোঁ। আৰু লাষ্ট আপোনালোকক আমাৰ কইনাজনী আকৌ এবাৰ ভালদৰে দেখাই দিছোঁ দেই। কেনেকুৱা লাগিছে জনাব। আৰু আজি ভিডিঅ'টোৰ পৰা আপোনালোকৰ পৰা বিদায় লৈছোঁ। আজিলৈ তেনেহ'লে বাই বাই। আকৌ এটা নতুন ভিডিঅ' সৈতে অতি সোনকালে লগ পাইছোঁ। আজিলৈ বাই। ভণ্টি পল্লৱী আমাৰ পোৱালি হয়।